আজি আপোনালোকৰ কাৰণে খুব এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' চালে আপোনালোকো মানে খুব আৱেগিক হৈ পৰিব আৰু বহুতো মনত দুখ লাগিব। আৰু আজিৰ অভিমত প্ৰতিদিন টাইমৰ যিটো অভিমত অনুষ্ঠান, সেই অনুষ্ঠানত দুগৰাকী অতিথিক নিমন্ত্ৰণ কৰিছিল নীতিমণি শইকীয়া ডাঙৰীয়াই। আৰু তেখেতলোকে জুবিন গাৰ্গৰ লগত কটোৱা সময়খিনি বা তেখেতলোকে পৰিৱেশন কৰা গীতসমূহৰ বিষয়ে তেখেতলোক কৈ আৰু গীতবিলাক গাব খুজি তেখেতলোক বহুত আৱেগিক হৈ পৰিছিল আৰু বহুত কান্দিছিল। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে তাৰ আপোনালোকে আভাসটো সম্পূৰ্ণভাৱে পাব। আৰু বিশেষকৈ এটা মানে বহুত দুখ লগা ভিডিঅ', আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই কাঞ্চনাৰ আভাস মানে তেখেতক এটা গীত গাবলৈ কৈছিল, জীয়াই থাকোঁতেই কৈছিলে যে মই যিদিনাখন মৰিম তুমি এই গীতটো তুমি গাবা। আৰু সেই গীতটো তেখেতে মৰা দিনাখন কিন্তু গাব নোৱাৰিলে, তেখেতে বহুত আজিও তেখেতে ভালকৈ গাব পৰা নাই। তথাপিও জুবিন দাই যিহেতু বিশেষকৈ বিচাৰিছিলে তেওঁৰ মৃত্যুৰ পাছত সেই গীতটো গাবৰ কাৰণে, তেখেতৰ কণ্ঠত শুনিব বিচাৰিছিলে। জুবিন দাই যে য'তে আছে তেওঁৰ আত্মাই শান্তিয়ে থাকক, সদ্গতিৰে থাকক, তেখেতৰ আত্মা সদ্গতি পাওক। তেখেত অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ এটা মানে বহুত কি বুলি ক'ম আৰু ৰত্ন আছিলে তেখেতৰ কাৰণে আজি অসমীয়া জাতিটোৱে অসমীয়া জাতিটোক চিনাকি পাইছে গোটেই বিশ্ব দৰবাৰত। তেখেতৰ কাৰণে যিখিনি কাম ভূপেন হাজৰিকা ডাঙৰীয়াই কৰিব নোৱাৰিলে, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই খুব কম বয়সত সেই গোটেই কামখিনি কৰি গ'ল। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। মই ভাবোঁ আৰু আজি পাঞ্চনা অন্তৰৰ পৰাই গাইছোঁ আৰু পুনৰবাৰ কৈছোঁ যে আমি চূড়ান্তভাৱে পুনৰ জন্মত বিশ্বাসী। আৰু কোনোবা নহয় কোনোবা এটা জেগাত দাদাৰ অলৰেডি জন্ম হৈছে, মোৰ সেয়া বিশ্বাস। তোক মই এটা প্ৰস্তাৱ দিলোঁ, মই যিদিনাখন ঢুকাম মই মৰিমতো, মই বুঢ়া নহওঁতো, মই বুঢ়া নহওঁতো, মই মৰিমতো। গতিকে মই যিদিনাখন মৰিম সেইদিনাখন মানে তই গানটো গাবি। তেতিয়া মই বহুত সময় ময়ো মনে মনে থাকিলোঁ আৰু মই ক'লোঁ যে এনেকুৱা ধৰণৰ আৰু প্ৰস্তাৱ মোক দুনাই আপুনি নিদিব। এইটো আৰু আচলতে ৰাভা সমাজত এই গানটো চোতালত গোৱাটোৱে নিষেধ, গাব নালাগে। এইটো মই মঞ্চত গোৱাৰ কাৰণে বহুত সময়ত মই বিতৰ্কৰ সন্মুখীন হৈছোঁ। তাৰপিছতো মই সংগীত হিচাপে, কাৰণ সংস্কৃতি বস্তুটো বাকচৰ ভিতৰত সোমাই থৈ দিয়া বস্তু নহয় কেতিয়াও। গতিকে আৰু মই লোক সংস্কৃতিৰ ছাত্ৰী হিচাপে সেইটো মোৰ সদায় মোৰ এটা টান থাকে যে মোৰ সংস্কৃতিখিনি মই বাহিৰত মই এবাৰ হ'লেও মই দেখুৱাম। গতিকে আৰু বহুত কেইবাৰ মোৰ ঘৰৰ চোতালত কেতিয়াবা দাদাই যায়, ৰাতি দুভাগ ৰাতি 2 ঘণ্টালৈকে কেতিয়াবা বহে। একাত্ম হৈ থকা সেই সময়খিনিত হঠাৎকৈ মাতে, পাঞ্চনা এফালে আহ। এদিন সেনেকৈ মাতিলে, বোলো দাদা কওক। তেতিয়া ক'লে মই তোক কৈছিলোঁ নহয় যে মই বুঢ়া নহওঁ, মই বুঢ়া নহওঁতো। আৰু তই কিন্তু পাঞ্চনা গানটো মই মৰা দিনাখন তই গাবই লাগিব। আৰু মই সেইদিনাখন দাদাক মই কৈছিলোঁ যে আৰু যদি আপুনি এবাৰ মোক কয় এই বাক্যটো যে মই মৰিলে তই পাঞ্চনা গাবি, তেতিয়াহ'লে মই জীৱনত গানেই বাদ দিম আজিৰ পিছত। তোমাক যদি মই এটা অনুৰোধ কৰোঁ এতিয়া, যে তুমি গাব নোৱাৰিলা, তেতিয়া কালি তেখেতৰ শ্ৰাদ্ধ হৈ গৈছে এমহীয়া। তুমি যদি আজি গাই পেলাই তেওঁক এটা শ্ৰদ্ধা দিয়া, যে তেওঁ বিচাৰিছিলে যিহেতু, তোমাক কৈছিলে যিহেতু, আৰু সঁচা কথা ক'বলৈ গ'লে মই তোমাক দুখ দিব বিচৰা নাই, একদম তুমি মাফ কৰিবা। কিন্তু
দুখটো